Bachchan Jindabad. Pramod Bachchan Jindabad. Sukhdev Mohammed Singh Jindabad. EPPL long live. EPPL long live. Pramod Bachchan Jindabad. Pramod Bachchan Jindabad. ধন্যবাদ। ইউপিপিএল যোগদান কৰিছে আনুষ্ঠানিকভাৱে কি ক'ব? আমি ইউপিপিএলত আজি নহয়, আজি হয়তো 3 মাহ আগৰ পৰাই আমি যোগদান কৰিছোঁ এই দলটোত। কাৰণ এই দলে আমি যিটো দেখিছোঁ অনেক উন্নত কাম কৰিছে আৰু হয়তো ভৱিষ্যতে কৰিব। আমি ইয়াৰ আগত যিটো বিজেপি চৰকাৰ আছিল, আমাৰ বিশেষকৈ আসামৰ পৰা টেঙাজাৰলৈ যিটো ৰাস্তা 5 বছৰৰ যে মেৰামতি আছিল, কিন্তু সেইটো ওপৰে উচাই খাই গুচি গ'ল, কিন্তু মেৰামতি হৈ নহ'ল। গতিকে আমি আশা কৰোঁ এইবাৰ যিটো নতুন চৰকাৰ প্ৰমোদ বড়োৰ, এইটোৱে যেন আমাৰ এই যিবিলাক আধৰুৱা কাম এইবিলাক কৰি দিব বুলি আমি আশাৰে এই দলত আমি যোগদান কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম। চৰকাৰ BTC গঠনৰ পৰা 17 বছৰ BPF-এ শাসন চলালে ইয়াতে, কিন্তু যিখিনি উন্নতি আমি দেখা পালোঁ একদম মানে থুনুকা দেখা পালোঁ। আৰু বিজেপিও যিখিনি কৰিলে আমাৰ মনোভূত নহয়। আচলতে আমাৰ BTR-ত আছে প্ৰমোদ বড়ো চৰকাৰ বা ইউপিপিএল চৰকাৰ আছে, কিন্তু আমাৰ শুক্লাই চাৰফামত বৰ্তমানলৈকে ইউপিপিএল চৰকাৰ অহা নাই। আমি নতুন প্ৰাৰ্থী এজনক আমি চাব লাগে, তেখেতে যিহেতু প্ৰতিনিধি নকৰাতে যথেষ্টখিনি কাম আগবঢ়াইছে আমাৰ এই অঞ্চলত। আমি আৰু আশাবাদী তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি বাস্তৱলৈ পৰিণত হ'ব। আমি তাৰ কাৰণে যথেষ্ট আশাবাদী আৰু আমি দেখা পাম ইমানখিনি কাম হয়। তেখেতক আজি জানিছোঁ বহু বছৰৰ পৰা তেখেতে ভাল কাম কৰিছে আৰু আমি আশাবাদী তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি বাস্তৱত পৰিণত হ'ব বুলি। নাই নপৰে। কংগ্ৰেছে আমাৰ BTR-ত একো প্ৰভাৱ পেলাব নোৱাৰে। তেখেতসকল যেনেকে আহিছে তেনেকে গুচি যাব লাগিব, একো কাম কৰিব নোৱাৰে আৰু মানুহৰ সমৰ্থন নাই। পৰা যদি চাব যাওঁ, আমি প্ৰাৰ্থী বুলি ক'লে আমি BPF দলৰ গণেশ কছাৰী ছাৰকে চিনিব, তাত বাহিৰে আমি বেলেগক চিনি নাপাওঁ। আমি এইবাৰ চাম নতুন প্ৰাৰ্থী এজনক চাম, যোগ্য প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰিব তেখেতে। আমি তেখেতৰ কামক লৈ আমি যথেষ্ট আশাবাদী। প্ৰমোদ ছাৰৰ নেতৃত্বত যি চৰকাৰ চলিছে আৰু প্ৰমোদ ছাৰৰ নেতৃত্বত যি দল চলিছে আমাৰ ইউপিপিএল দল, সকলোৱে ৰাইজে ইয়াৰ আদৰ্শ নীতি আৰু আদৰ্শ সম বিকাশ, সম মৰ্যাদা, সম উন্নয়ন কাম কৰা, ইয়াৰ কাৰণে সকলো এই শুক্লাই চাৰফাং ৰাইজে ইয়াত আদৰিছে। আৰু ইয়াৰ কাৰণে এই কলবাৰী জলাইপাম চুবুৰী সকলোৱে ৰাইজে আজি ইয়াত যোগদান কাৰ্যসূচীত মানে অংশগ্ৰহণ কৰিছে আৰু যোগদান কৰিছে। 100 জনৰো অধিক ইয়াত BPF-ৰো আছে, BJP-ৰো আছে, GSP-ৰো আছিল। তেখেতসকলে 17 বছৰ BPF-এ মানে চৰকাৰ গঠন কৰিলে আৰু ইয়াৰ পিছত 5 বছৰ ইয়াত ৰণেন নাৰ্জাৰী ডাঙৰীয়াৰ শাসন চলি আছে শুক্লাই চাৰফাঙত। যেনেকৈ ৰাইজে বিচাৰিছিল, ৰাইজে যেনেকৈ সপোন আৰু আকাংক্ষা কৰি কিনে তেখেতসকলক গাদীত বহাইছিল, তেখেতসকলে কাম নকৰাৰ কাৰণে ৰাইজে এইবাৰ তেখেতসকলক মানে বিদায় দিব বিচাৰিছে আৰু ইউপিপিএলক ইয়াত মানে গাদীত মানে দিব বিচাৰিছে। এইটো হ'ল একমাত্ৰ প্ৰমোদ ছাৰৰ যিটো নীতি আৰু আদৰ্শ আৰু প্ৰমোদ ছাৰৰ এই অঞ্চলৰ BTR অঞ্চলৰ এই 4 বছৰত যিটো আমি সকলোৱে ভোগ খাই আছোঁ, এইটো হ'ল শান্তি। এই শান্তি যাত্ৰাটো সকলো ৰাইজে ভাল পাইছে আৰু ইয়াৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু সকলো দিশত কাম কৰাৰ কাৰণে সম বিকাশ, সম মৰ্যাদা, সম উন্নয়ন, ইয়াত অনলি বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে কোনটোবা জাতি জনগোষ্ঠী মাত্ৰ কাম কৰিছে এইটো নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে ইয়াত সকলোৱে মনটো প্ৰমোদ ছাৰে জয় কৰিছে। আৰু ইয়াৰ কাৰণে অনাগত দিনবোৰত এই অঞ্চলৰ বা এই শুক্লাই চাৰফাং অঞ্চলৰ ৰাইজে যিটো অনাগত ইলেকশ্যনত সকলোৱে একগোট হৈ কিনে ভোট দি কিনে জয়যুক্ত কৰিব শুক্লাই চাৰফাঙৰ পৰা। আৰু প্ৰমোদ ছাৰক পুনৰবাৰ গাদী বা প্ৰমোদ ছাৰক চিফ বনোৱাৰ কাৰণে ৰাইজে বিচাৰিছে। আৰু এই হিচাপে এই জলাইপাম অঞ্চলত 100 জনৰো অধিক ইয়াৰ জ্যেষ্ঠসকলে হওক বা যুৱক যুৱতীসকলে হওক বা মহিলাসকলে হওক, সকলোৱে ইয়াতে ওলাই আহিছে আৰু যোগদান কাৰ্যসূচীত যোগদান কৰিছে। এইটো হ'ল তেখেতৰ কথা, মানে তেখেতে ইয়াৰ অসমত মানে চিফ মিনিষ্টাৰ হিচাপে চলাই আছে। তেখেতৰ নেতৃত্বত মানে
বা তেখেতসকলৰ নেতৃত্বতে দলটো চলি আছে তেখেতসকলৰ প্ৰতিশ্ৰুতিৰে তেখেতসকলে ক'ব পাৰিব আমি UPPL দল হিচাপেতো আমি ক'ব নোৱাৰিম তেখেতসকলে কি প্ৰতিশ্ৰুতি দিছিল কেনেকুৱা কৰিছিল আৰু ইয়াৰ কাৰণে ৰাইজে বিচাৰিছে যে UPPL দলক আদৰিব বিচাৰিছে কি ক'ব তেখেতসকলে যি সময়ৰ পৰা BTR মানে BTC বা ইয়াৰ পিছত BTR হ'ল তেখেতসকলৰ নেতৃত্বতে কংগ্ৰেছ চলি আছিল কিন্তু আজি তাৰিখত কংগ্ৰেছে কি অৱস্থাত আছে কি অৱস্থাত নাই আপোনালোকে নিশ্চয় জানে ছ'চিয়েল মিডিয়ায়ো জানে আৰু সাংবাদিক বন্ধুসকলেও জানে আৰু ৰাইজে জানে এই অঞ্চলত কংগ্ৰেছ কৰ্মী আছে না নাই আপোনালোকে নিজেই জানে আৰু ইয়াত জয় হ'ব নহ'ব এই ৰাইজে সিদ্ধান্ত কৰিব ইয়াত মানে প্ৰমোদ ছাৰক হৰাব পাৰা আজি তাৰিখত কোনো এজন ব্যক্তি মানে কি হোৱা নাই জন্মই হোৱা নাই তামোলপুৰ অঞ্চলত বা গৈবাৰী অঞ্চলত আৰু এই শুক্লা চেৰপাঙত ইয়াত যে কংগ্ৰেছে প্ৰভাৱ পৰিব এইটো আশাই কৰিব নালাগে ৰাইজে ক'ব ৰাইজে ইয়াত কৰ্মী নাই আৰু তেখেতসকলৰ যিবোৰ দলীয় যি ষ্ট্ৰাকচাৰ থাকিব লাগে সেইবোৰে নাই কেনেকুৱা মানে ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি বা ভুৱা কথা কৈ কিনে কেনেকুৱা জিকিব পাৰিব ইয়াত কোনো ইয়াত কি প্ৰভাৱো নপৰে একো নপৰে ঠিক আছে